আচলতে প্ৰথমবাৰৰ বাবে কেমেৰাৰ সন্মুখত আহিছোঁ আৰু নহাকে থাকিব নোৱাৰি। কিছুদিনৰ পৰা সামাজিক মাধ্যমসমূহ যেনে ফেচবুকত বিশেষ বিতৰ্ক চলা পৰিলক্ষিত হৈছে। কিছুমান ব্লগাৰ আৰু নীলবাগানৰ বা হোজাইৰ জিলাৰ এজন শিক্ষিত যুৱক শামছুজ্জামানে ঘটনাটো আপোনালোক চবেই জানে, এটা পোষ্ট কৰিছিলে যে যিবিলাক ব্লগাৰ আছে চিলেটি ভাষা, তেওঁলোকক বিদ্যালয় চৌহদত এনেকুৱা প্ৰৱেশ কৰাৰ কিছু নিষেধাজ্ঞা আৰোপ কৰিব লাগে, যিটোৱে বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশটো বিনষ্ট কৰে। এইটোক লৈ পেলাই যি ধৰণৰ এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়, সেইটোক প্ৰথমে মই কঠোৰ ভাষাৰে গৰিহণা দিছোঁ। এনেকুৱা ধৰণে হ'ব না। দ্বিতীয়তে, আমি সচৰাচৰ দেখা পাওঁ যে কিছুমান শিক্ষানুষ্ঠানে কি কৰে, তেওঁলোকে নিজৰ যিটো ন্যস্ত স্বাৰ্থ আছে সেইটো সিদ্ধিৰ বাবে তেওঁলোকে কি কৰে, তেনেকুৱা ধৰণৰ ব্লগাৰবিলাকক মাতি আনি পেলাই ব্লগিং কৰা তেওঁলোকৰ এটা মোটামুটি চৰ্চা চলি থাকে। তো আমি শিক্ষানুষ্ঠানৰ লগত জড়িত থকা মানুহখিনিয়ে আমি এটা কথা মনত ৰখা দৰকাৰ যে আমি তেনেকুৱা ধৰণৰ মানুহবিলাকক আচলতে আমি এখন শিক্ষানুষ্ঠানত অতিথি হিচাপে মাতোতে অলপ চিন্তা চৰ্চা কৰিব লাগে। কাৰণ সেইজন মানুহে আজি মোৰ স্কুলত যদি ক্লাছ 10লৈকে আছে বা হায়াৰ ছেকেণ্ডেৰী HS ছেকেণ্ড ইয়াৰলৈকে আছে, তো মই যিজন মানুহক অতিথি হিচাপে মাতি আছোঁ, সেই মানুহজনে সেই দেওনাটো পাৰ কৰিছেনে নাই, আমি সেইটো চোৱা জৰুৰী। আজি যি হাৰত বিশেষকৈ আমাৰ সংখ্যালঘু সম্প্ৰদায়ৰ মাজত শিক্ষাৰ হাৰটো অত্যন্ত নিম্নগামী হৈছে, আৰু এই সংখ্যালঘু সম্প্ৰদায়ৰ যিটো পুৰুষৰ যিটো ছেকশ্যন আছে, শাখা আছে, সেই শাখাটোৰ মানুহখিনি যথেষ্টভাৱে নিৰক্ষৰতাৰ দিশে গতি কৰিছে। আৰু ইয়াৰ একমাত্ৰ কাৰণ হ'ল তেনেকুৱা ধৰণৰ কিছুমান ব্যৱসায়ী, কিছুমান ব্লগাৰ, কিছুমান শিক্ষানুষ্ঠান, সমাজৰ প্ৰতি তথাকথিত সমাজসেৱক, মুখা পিন্ধা সমাজসেৱক, তেওঁলোকে কি কৰি আছে, তেনেকুৱা ধৰণৰ মানুহবিলাকক, ল'ৰা ছোৱালীবিলাকক, বিশেষকৈ ল'ৰাবিলাকক মটিভেট কৰি আছে, অভিৰুচিত কৰি আছে যে আচলতে নহয়, এতিয়া আজি যদি মই ব্লগিং কৰি আছোঁ, মোক কোনোবা স্কুলে মাতি নি পেলাই মোকো সন্মান যাচি আছে, যিখিনি মই শিক্ষা অৰ্জন কৰি পেলাই মই 15 বছৰ 20 বছৰলৈকে সাধনা কৰি পেলাই মই যিখিনি সন্মান পাব লাগিছিলে, তাতকৈ বেছি মই সন্মান পাই আছোঁ, তাতকৈ বেছি মই পাব্লিচিটি পাই আছোঁ। গতিকে এওঁলোক কিয় পঢ়িব লাগে? কোনোবাই পুঁজিপতি হৈ গ'ল, আমি পুঁজিপতিবিলাকৰ পিছে পিছে দৌৰি আছোঁ। গতিকে তেনেকুৱা ধৰণৰ হ'ব নালাগে। আমি অলপ সচেতন হোৱা দৰকাৰ যে যিসকল মানুহক আমি বিদ্যালয়ত মাতি আছোঁ, এনেকুৱা ধৰণৰ মানুহ হোৱা দৰকাৰ যে যিজনে কি কৰিব পাৰে, ছাত্ৰ ছাত্ৰীখিনিক সুশিক্ষাৰে শিক্ষিত হ'লে জীৱনত কেনেকৈ আগবাঢ়িব পাৰে বা সমাজখনত কেনেকৈ সংস্কাৰ কৰিব পাৰে, সমাজত কেনেকৈ উন্নতিৰ দিশত সমাজখনক লৈ যাব পাৰে, তেনেকুৱা ধৰণৰ মানুহবিলাকক আমি আচলতে প্ৰমোট কৰা দৰকাৰ। তেনেকুৱা ধৰণৰ যিবিলাকে ভাষাৰ কোনো জ্ঞান নাই, শালীনতাৰ কোনো জ্ঞান নাই, তেওঁলোকক আনি পেলাই আমি কি কৰি আছোঁ, আমি বিদ্যালয়ৰ ভিতৰত প্ৰৱেশ কৰিব দিছোঁ। তেওঁলোকে অনায়াসে তেওঁলোকে যি মন যায় কৰি আছে। আজি যোনে কথা কৈ আছে, আজি এওঁলোকে এই ব্লগাৰসকলে মনত ৰখা দৰকাৰ যে আজি তেওঁলোকে যিটো স্তৰত আছে, এই মানুহসকলেই তেওঁলোকক সেইটো স্তৰত লৈ গৈছিল। কিন্তু আজি তেওঁলোকে কি কৰিছে, যোনে তেওঁলোকৰ এই কৰ্মকাণ্ডৰ বিৰুদ্ধে মাত মাতিছে, তেওঁলোকে যি মন যায় তাকে কৈ আছে। গতিকে সেইটো হ'ব নালাগে। তেওঁলোকে এইটো বস্তু মনত ৰখা দৰকাৰ যে এই বস্তুটো যে মানুহে তেওঁলোকক লৈ গৈছে, আৰু মানুহ মাত্ৰই ভুল হ'ব। তেওঁলোক যে একদম পুৰা শুদ্ধ হৈ গ'ল, সেইটো কোনো পধ্যেই হ'ব নোৱাৰে। এজন মানুহ তেতিয়াহে গৈ পেলাই ভুলৰ পৰা সম্পূৰ্ণ মুক্তি পাব যদি এক নম্বৰ তেওঁ পাগল হয়। কাৰণ পাগলৰ ভুল মানুহে গণনা নকৰে, আৰু নহ'লে তেওঁ কি হ'ব লাগিব, ফিৰিষ্টা হ'ব লাগিব। ফিৰিষ্টাসকলৰ কোনো ভুল নাই। তো মানুহ যদি হৈছে, নিশ্চয় তেওঁলোকৰ ভুল থাকিব, আৰু ভুল থাকিলে সেই ভুলক সমালোচনা কৰিলেহে শুধৰণি হ'ব। এতিয়া যিসকল মানুহে তেওঁলোকক সমালোচনা কৰিবলৈ যায়, তেওঁলোকে উভতি ধৰে, সেইটো কিমান দূৰ সমীচীন সেইটো আমি অলপ বিবেচনা কৰা দৰকাৰ। আৰু বৰ্তমান সময়ত আমাৰ সমাজখন কোন দিশে গতি কৰি আছে, আমি কোনোবাই কাৰোবাক গালি পাৰি আছে, আমি হাত চাপৰি বজাই আছোঁ, আমি তলত নাইচ বুলি কমেণ্ট কৰি আছোঁ। এই ধৰণৰ বস্তুবিলাকৰ ক্ষেত্ৰত আজি বেলেগৰ লগত হৈছে, কাইলৈ মোৰ লগত হ'ব, পৰহিলৈ আপোনাৰ লগতো হ'ব। গতিকে আমি অলপ সচেতন হোৱা দৰকাৰ। আৰু তেনেকুৱা ধৰণৰ যিবিলাকে সমাজত অশৃংখলতা বিয়পাই আছে, তেনেকুৱা মানুহসকলক আমি কি কৰিব লাগে, সমাজৰ পৰা বয়কট কৰিব লাগে, আমি সমাজৰ পৰা বিতৰণ কৰিব লাগে। লগতে মই জিলা প্ৰশাসন তথা অসম চৰকাৰক মই অনুৰোধ জনাইছোঁ যে যিসকল মানুহে ছ'চিয়েল মিডিয়াখনত লেতেৰা কৰি আছে, লেতেৰা ৰাজনীতি কৰি আছে, গতিকে তেওঁলোকৰ বিৰুদ্ধে অনতিপলমে তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা কৰি পেলাই সমাজখনক যাতে সুস্থ সবল সঠিক দিশত লৈ যোৱা মানুহসকলক তেওঁলোকে অলপ সহায় কৰি দিয়ে, যে সমাজখন সঠিক দিশত আগবাঢ়ি যায়।
এনেকুৱা ধৰণৰ অশৃংখলতা, এনেকুৱা ধৰণৰ বস্তু আমি কেতিয়াও নিবিচাৰোঁ। আমি এখন সুস্থ সবল আৰু উন্নতি তথা প্ৰগতিশীল সমাজহে আমি বিচাৰোঁ। গতিকে মই আশা কৰোঁ যে নিশ্চয় কাইলৈ হয়তো যিসকল মানুহে এওঁলোকৰ বিৰুদ্ধে মাত মাতি আছে, আজি শামছুজ্জামানে মাত মাতাৰ লগে লগে শামছুজ্জামানৰ ওপৰত কেনেকৈ তেওঁলোক জঁপিয়াই পৰিছে ছ'চিয়েল মিডিয়াত আমি সকলোৱে জানো, বা আজি যমুনামুখ সমষ্টিৰ বিধায়ক মহোদয়ে মাত মাতাৰ লগে লগে বিধায়ক মহোদয়ে কেনেধৰণৰ ব্যৱহাৰ কৰিছে। গতিকে এটা বস্তু মনত ৰখা দৰকাৰ, মানুহ আৰু জন্তুৰ মাজৰ পাৰ্থক্যৰ কেন্দ্ৰবিন্দু হৈছে শিক্ষা। নহ'লে বান্দৰৰো কিন্তু মানুহৰ দৰে হাত আছে, বান্দৰৰো চকু আছে, কাণ আছে, নাক আছে, গোটেইখিনি আছে। একমাত্ৰ বস্তুটোৰ অভাৱ হৈছে তাৰ আনুষ্ঠানিক শিক্ষাৰ অভাৱ হৈছে। গতিকে মানুহ আৰু জন্তুৰ এটা কথা আছিলে যে আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয়। যিসকলে আজি এনেধৰণৰ ব্যৱহাৰ কৰি আছে, এওঁলোকৰ ঘৰৰ পৰিৱেশ কেনেকুৱা, নিশ্চয় আজি এগৰাকী বয়োজ্যেষ্ঠ ব্যক্তিক, এগৰাকী সন্মানীয় ব্যক্তিক যদি এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিব পাৰিছে, এনেকুৱা ধৰণৰ আচৰণ দেখুৱাব পাৰিছে, তেওঁলোকে নিজৰ পিতৃ মাতৃৰ সৈতে কেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিব, তেওঁলোকে নিজৰ ঘৰৰ পৰিয়ালৰ মানুহখিনিৰ সৈতে কেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিব। গতিকে আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয়। গতিকে আমি সকলোৱে মিলি পেলাই এনেকুৱা ধৰণৰ ব্লগাৰবিলাকক, এনেকুৱা ধৰণৰ ৰষ্টাৰবিলাকক আমি কি কৰিব লাগে, আমি বয়কট কৰিব লাগে, আমি বিতাড়িত কৰিব লাগে। যিসকলে আমি এতিয়াও ফ'ল' কৰি আছোঁ তেওঁলোকক অনতিপলমে আনফ'ল' কৰিব লাগে। তেওঁলোকৰ নিজৰ যিটো ঔকাত আছে, সেই ঔকাতটো আমি তেওঁলোকক আকৌ এবাৰ চিনাকি কৰাই দিব লাগে। যিসকল মানুহে তেওঁলোকক ওপৰলৈ লৈ গৈছিলে, আজি এজন এজনকে সেইসকল মানুহক তেওঁলোকে ৰষ্ট কৰি আছে, গালি পাৰি আছে, অশ্লীল মানে অসভ্য গালিগালাজ। গতিকে তেওঁলোকৰ ঔকাতটো দেখুৱাই দিয়া অত্যন্ত প্ৰয়োজন হৈ পৰিছে। কাৰণ যেতিয়া আমাৰ এখন ঘৰুৱা ভাষাত এটা কথা আছে যে যেতিয়া কম পানীৰ মাছটো গৈ পেলাই বেছি পানীত পৰি যায়, সি সাঁতুৰি পেলাই কোনো মানে কুল কিনাৰ নাপায়। গতিকে হঠাৎ তেওঁলোকৰ ফলোৱাৰ্ছটো চাগে গ্ৰহ হৈ গৈছে, সেইকাৰণে তেওঁলোকে আজি তেওঁলোকৰ নিজৰ যিটো ঔকাত আছে সেইটো পাহৰি গৈছে। গতিকে মই সকলোকে আহ্বান জনাইছোঁ, তেনেকুৱা ধৰণৰ ব্লগাৰবিলাকক আমি বয়কট কৰা অত্যন্ত জৰুৰী হৈ পৰিছে। ধন্যবাদ।